জীৱন কেৱল সময়ৰ সমষ্টিৰেই যদি হয় জীৱন, তেন্তে জীৱন হয় হৰ্ষ বিষাদৰ আলি দুমোজাত ৰৈ কৰা উদযাপনৰ অভিনয়। কতজনে কত দৰে নকৰক কিয় যাপন, জীৱন জীৱনেই। য'ত প্ৰাপ্তিত নাথাকে কেতিয়াও পূৰ্ণতা, থাকে মাথো এৰা ধৰাকৈ কেতিয়াবা সুখী হোৱাৰ ক্ষণ। কেতিয়াবা দুখৰ ব্যাপ্তিৰে বুকু জুৰি সাজি লয় আলয়। এঙেৰুৱা কথাবোৰে বগুৱাবাই ডাৱৰ হৈ কাঢ়ে ৰ'দ কিম্বা জোনাক। অচিন ৰোগ হৈ দেহে মনে বহে, নকৰাকৈয়ে একো গুণাগথা। সময়ে সুৰুঙা বিচাৰে মাথো, চলনাৰে কাঢ়িব খোজে আত্মবিশ্বাস। য'ত প্ৰতাৰিত হয় সপোন আৰু জীৱন, নতুবা জুখিব খোজে কেতিয়াবা কিমান গভীৰ হ'লে গছৰ শিপাই ধুমুহাটো আকাশ ধিয়াই থিয় হৈ ৰ'ব পাৰে। জীৱন এনেকুৱাই, সকলো প্ৰাপ্ত হৈও শূন্যতাৰ সতে হয় আলাপ। হেৰুৱাৰ পাছতো সপোনৰ ৰং সানি জিলিকাই তুলিব খোজা হয় হেঁপাহৰ পজা।